তাইতো কথাই বলি মোৰ ছোৱালীজনী মানে কি ভালো হয় মানুহ আছে এনেকুৱা হলে তো দুৰ্গা পূজাৰ দিনতে এরপরে বৌদিটা অপুর জপিয়াই করেছে দলবদ্ধ ধর্ম বলি হয়েছে আমাদের রিক্সা পর্যন্ত মানসিক খারাপ হবে এটা মোর সরাসরি এক প্রকার আঘাত কিন্তু আজের পৃথিবী চিন্তা হচ্ছে মহাকে মহিকা আজি মহিকা আবির্ভাব হয়েছে
সকলে মোক বাঁধি নি গুলি কৰক
পৰা আৰক্ষী ভালকে বুজিছে এইখন খেলত মই কেতিয়াও ছোৱালী কোনো কাৰণত মই তোৰ ঘৰলৈ পোৱালি কৰি নপঠাওঁ আৰে বিয়া কোনে কৰাব এইযোৰ তোৰ ছোৱালী হয় নহয় সেইটো জানিবলৈ আহিব বিয়া প্ৰস্তাৱ লৈ জানে ন যেতিয়া তোৰ ছোৱালী হয় গতিকে বিয়া বন্ধ ইলেকশ্যন আৰম্ভ হ'ব তোৰ ছোৱালী কিডনেপ কৰিব কি হ'ব যদি মোক ঘূৰাই দিয়ে একো খতম নকৰোঁ ছোৱালী মহিলা এটা ছোৱালী দিম আৰু এটা মাত আপোনাৰ ছোৱালী মোৰ লগত নিচা হ'ব নাখাব আপোনাৰ ওপৰত গভীৰ বাস্তৱ খানালৈ লৈ যোৱাৰ দৰে একে সন্দেহত কিন্তু আপোনাকো খানালৈ লৈ যাব পাৰোঁ মোক খানালৈ নিবি তুমি অতি সোনকালে গৈ মোৰ ছোৱালী ঘূৰাই নাপাওঁ তেনেহ'লে আপোনাৰ পুৰণা ফাইল খুলি পেলাব বাধ্য হ'ব মোৰ দলত যদি ধৰ্ষণ কৰাকেইটা আপোনাৰ দলৰ বুলি বহুতে সন্দেহ কৰে আনকি মোৰ খবৰেতো আপোনাকে সন্দেহ কৰে সন্দেহৰ নম্বৰ নিজৰ জীৱনলৈ বিপদ পাতি নাহিবি তাৰ ভয় দেখাবলৈ আহিছে এই মুছাৰ বিৰুদ্ধে শপত খাইছিলোঁ যে সদায় সত্য আৰু জ্ঞান পথত থাকি যাৰ বাবে অধিক ব্যক্তিগত গ্ৰেপ্তাৰ কৰিবলৈ মোৰ হাত সমান আছিল শুনিছোঁ আপুনি আপোনাৰ বিপদত থিয় হোৱা জনে ট্ৰান্সফাৰ নকৰাত ৰিচিভ কৰাত গতিকে মই বলো চাই লওক কোনে কেনেকৈ মোক ৰিচিভ কৰাত আপোনাৰ বেয়া দিন আৰম্ভ হৈ গ'ল বুলি ধৰি লওক ডিপাৰ্টমেণ্টত মোক কিন্তু সকলোৱে বাঘিনী বুলি জানে বাঘিনী তইতো জানি নহয় চৰকাৰী চাকৰি নহ'লে এটা ভাল চাকৰি আছিল সেই চাকৰি বাদ দি তই ব্যৱসায় I'm
এটা জঘন্য মানুহ সমাজ বিৰোধী এজন মানুহ কেতিয়াও জনপ্ৰতিনিধি হ'ব নোৱাৰে খতম কৰি পেলাব আপুনি মোৰ ছোৱালীজনী সি ক'ত ৰাখিব পাৰে মই জানো তাইক উদ্ধাৰ কৰিব আপোনাৰ মাইনা তুমি ক'ত বিচাৰিব তাক তুমি ক'তো বিচাৰিব কাৰণ মাইনা এমএলএ কিডনেপ কৰা নাছিল মাইনা মই কিডনেপ কৰা কিন্তু কিয় আমার প্রকৃত পরিচয় মেলাবো তোমালোকৰ প্ৰকৃত পৰিচয় জনাৰ পাছত তোমাক লৈ গৰ্ব হৈছে প্রকৃত পরিচয় মানে সেন্ট্রাল গভর্নমেন্টৰ ইমান ডাঙৰ অফিচাৰ চিআইডি ডিপাৰ্টমেণ্টৰ উচ্চ বিষয়া তুমি মোৰ পৰা কথা নোপোৱা ঘৰৰ সকলো লগত অভিনয় কৰি ইমান ডাঙৰ প্ৰজেক্ট এটা অকৰো কৰা তোমার হাতে গ্রেপ্তার হবে ঘরের মানুষের দৃষ্টি নিজকে বেয়া মানুষ তোমাকে মই সমাজত নিজকে অসুৰ বুলি চিনাকি দেখিলা আজি এটা মিছাও কেনেকে এটা সঁচাও মোৰ এইটো ল'ৰা নহয় মহিম ৰাজকুমাৰ কি শাস্তি হ'ব পাৰে